हेलो गाइस वेलकम टू माय आरएल फार्मिंग यूट्यूब चैनल। तो সকলোকে মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই গাহৰিখিনিক কি দানা দিছোঁ আৰু কেনেকৈ দিছোঁ সকলোবোৰ আপোনালোকক এটো জেড ক'বলৈ চেষ্টা কৰিম। তো দেখিবলৈ পাইছে মোৰ ইয়াত 4টা গাহৰি বৰ্তমান 3 মাহ সম্পূৰ্ণ হৈছেগৈ। তো 3 মাহত দেখিবলৈ পাইছে বহুতখিনি ডাঙৰ হৈছে। ইয়াত 2টা আছে মতা আৰু 2টা মাইকী। তো বাকী এইফালে মাকজনী এজনী বৰ্তমান ঘাই দি থৈ দিয়া মাক হয়। তো মাকজনীক এতিয়া বৰ্তমান 1 মাহ 1 সপ্তাহমান হৈছেগৈ আৰু 3 মাহত 3 মাহত পোৱালি দিয়ে। তো তেনে ক্ষেত্ৰত এইজনী খুৱাই বুৱাই ধুনীয়াকৈ খুৱাই থৈ দিয়া আছে। তো বাকী এইফালে দেখিবলৈ পাইছে এটা দানা চানা বৰ্তমান দি মেলি ধুনীয়াকৈ সিহঁতি শুই মেলি আছে। দেখিবলৈ পাইছে কি ধুনীয়া পিকচাৰ। তো আপোনালোকে চাই যাওক। তো বাকী ঘৰটো দেখিবলৈ পাব, ঘৰটো এনেকৈ বনাইছোঁ সম্পূৰ্ণকৈ দেখিবলৈ পাওক। তো চাওক গাইছ, দেখিছে নহয়। তো গাইছ এনেকৈ ঘৰটো বনাই লওক আপোনালোকেও। কম খৰচ উন্নত মানে কম খৰচতে চলি যায়। মানে তলত এনেকৈ প্লাষ্টাৰ কৰি পিনে ফ্ল'ৰখন প্লাষ্টাৰ কৰি দিব লাগে। তো এইফালে দেখিবলৈ পাইছে এইফালে ঘৰ ওপৰত টকৌপাতেৰে চাই দিছোঁ যাতে গৰম নহয় আৰু অকণমান ছাঁ পোৱা জেগাত মানে গাহৰি ফাৰ্ম খুলিব লাগে। আপোনালোকেও এনেকৈ খোলক। তো চাওক গাইছ, চাৰিওফালে মই জেওৰা দি দিছোঁ। বাকী নঙলাও দিব পৰা যায়। অকণমান ডাঙৰ হ'লে আমি নঙলাৰে যি বনাবলৈ চেষ্টা কৰিম। তো আপোনালোকেও দেখাবলৈ চেষ্টা কৰিম। এইডোখৰ খালী আছে বৰ্তমান আৰু বনাম এতিয়া। বাকী দেখিবলৈ পাইছে চাওক গাইছ গাহৰিখিনি। তো এইফালে এটা মই পাৰ্টকৈ এটাকৈ থ'ম আৰু 2 দিনমান পাছত অকণমান ডাঙৰ হ'বলৈ দিয়ক। তো তেনে ক্ষেত্ৰতে আপোনাক দেখিবলৈ পাইছে। তো বাকী ইহঁতক মই কচু কাটি মেলি পূৰা ধুনীয়াকৈ বনাই মেলি খুৱাওঁ আৰু প্ৰত্যেক দিনাই কচু আৰু দানা চানা তুঁহগুৰি সকলোবোৰ মানে বনাই মেলি ধুনীয়াকৈ প্ৰত্যেক দিনাই খুৱাওঁ। তো বাকী আপোনালোকেও তেনেকৈ প্ৰত্যেক দিনাই বনাই মেলি খুৱাব। তো এতিয়া গাহৰি ডাঙৰ হোৱাত সুবিধা হয়। আৰু বাকী এই তলত ফ্ল'ৰখন এইফালে আপোনালোকে মই সদায় ৰাতিপুৱা শুই উঠি এইটো পানীৰে চফা কৰি দিওঁ যাতে গুবোৰ নাইকিয়া হৈ যায় আৰু যিবোৰ বীজাণু হয় সেই বীজাণুবোৰ মানে নাইকিয়া হৈ যায়। তো আপোনালোকে এনেকৈ প্ৰত্যেক দিনাই এইবোৰ নীতি নিয়ম মানি চলিব আৰু যাতে গাহৰিবোৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয় তাৰ ক্ষেত্ৰত সজাগতা হ'ব। তো বাকী পুহি যাওক আৰু আপোনালোকেও লাভ কৰক। তো আপোনালোকে মোৰ এই ভিডিঅ'টো যদি কিছু হ'লেও ভাল লাগিছে মোৰ এই আৰএল ফাৰ্ম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তো গাইছ পুনৰ এক অন্য ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ইমানেই গাইছ।